নমস্কাৰ, মই দেৱজ্যোতি আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। মোৰ এই ভিডিঅ'টি বনোৱাৰ আজি বিশেষ এটি উদ্দেশ্য আছে। মোৰ লগত আছে এগৰাকী অষ্টম শ্ৰেণীত পঢ়ি থকা ছাত্ৰ, যিগৰাকী ছাত্ৰই শিৱসাগৰ জিলাক ৰাষ্ট্ৰীয় পৰ্যায়ৰ চেম্পিয়নশ্বিপত প্ৰতিনিধিত্ব কৰি সোণৰ পদক অৰ্জনেৰে সমগ্ৰ ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। তেখেতৰ প্ৰবল ইচ্ছাশক্তিৰ জৰিয়তে প্ৰয়োজনীয় আন্তঃগাঁথনি জিলাখনত অভাৱ থকা স্বত্বেও কোকৰাঝাৰ ছাইট গৈ নিজে প্ৰশিক্ষণ গ্ৰহণ কৰি আজি সাফল্য কঢ়িয়াই আনিছে। তেখেতৰ এই সাফল্যত যাতে আন 10জন খেলুৱৈ অনুপ্ৰাণিত হ'ব পাৰে, এই উদ্দেশ্যেৰে আমি এই ভিডিঅ'টি আৰম্ভ কৰিছোঁ আৰু লগতে তেখেতক আমি চিনাকি কৰি দিছোঁ। তেখেত শিখৰ বয়সৰ জোখাৰে তেখেত হয়তো এটি সাক্ষাৎকাৰ ল'বৰ বাবে পৰিপক্ক হৈ উঠা নাই, তথাপিও তেখেতে কেনেধৰণে আগবাঢ়িছিল, কেনেকৈ খেলিছিল, এই কথাসমূহ আমি আন 10জন ভৱিষ্যত প্ৰজন্মৰ খেলুৱৈলৈ জনাবৰ বাবে এই ভিডিঅ'টি আৰম্ভ কৰিছোঁ। আমি আশা ৰাখিছোঁ আপোনালোক সকলোৱে আমাৰ লগত শেষলৈকে থাকিব। শিখৰ, আমি তোমাৰ এই সফলতাত সঁচাকৈ গৌৰৱান্বিত আৰু তোমাক অভিনন্দন জ্ঞাপন কৰিছোঁ। তুমি এই সুনাম আমাৰ এই অঞ্চলৰ লগতে ৰাজ্যখনলৈ কঢ়িয়াই আনিছা। তোমাৰ এই সফলতাৰ আঁৰত কোনোবা নহয় কোনোবা ব্যক্তিৰ প্ৰেৰণা আছে। এই প্ৰেৰণা তুমি কোন বিভাগী ব্যক্তিৰ পৰা পাইছা, আমাক জনাবা নেকি? প্ৰথম মোৰ মা দেউতাই আগ্ৰহ দিছিলে এইটো গেমটো শিকিবলৈ, মই তাৰ পৰা শিকিছোঁ। তাৰপিছত ফাৰ্ষ্ট মই ক্লাব জইন কৰিছোঁ। মোৰ ছাৰকেইজনৰ নাম বিকাশ গগৈ, দীনানাথ গগৈ। তেওঁলোকৰ শিকাৰ পাছত মই কোকৰাঝাৰত জইন কৰিছোঁ, কোকৰাঝাৰ স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়া। তাত মোৰ কোচ দিবেন বৰ্মন। তাৰ পৰা শিকি মই আজি এইটো পদত প্ৰাইজ ল'বলৈ সক্ষম হৈছোঁ। আমি জানিব পৰা মতে শিখৰ, তুমি নিজৰ যি শিক্ষা জীৱন, এই শিক্ষা জীৱন তুমি হলিনেমৰ পৰা আৰম্ভ কৰিছিলা। ক্লাছ 1ৰ পৰা। কিন্তু বৰ্তমান তুমি কোকৰাঝাৰত ছাই একাডেমীত শিক্ষা গ্ৰহণ কৰি আছা আৰু লগতে তাৰে কাষৰীয়া এখন বিদ্যালয়তো তুমি শিক্ষা গ্ৰহণ কৰি আছা, আনুষ্ঠানিক যি শিক্ষা। গতিকে কি কাৰণত তুমি শিৱসাগৰৰ পৰা গৈ কোকৰাঝাৰ পাব লগা হ'ল, এই কথাখিনি আমাক জনোৱাচোন। মোৰ মন আছিলে ইয়াতকৈ ভাল প্ৰেক্টিচ কৰিবলৈ। মানে আপোনাৰ যোনটো স্পেচিয়েল ট্ৰেইনিং চেণ্টাৰ কোকৰাঝাৰত আছে, আপোনাৰ গুৱাহাটীতো আছে ৰিজনেল চেণ্টাৰ, মই কোকৰাঝাৰটো চিলেক্ট কৰিলোঁ। তাত মই প্ৰেক্টিচ কৰিছোঁ, মোৰ মন আছিলে মানে তাত গৈছোঁ। তেনেকৈ যদি আমাৰ শিৱসাগৰতো থাকিলে হয়, মোৰ নিচিনা আৰু বহুত ষ্টুডেণ্টে ইয়াতো শিকিব পাৰিলেহেঁতেন। শিখৰ, আমি দেখা পাইছোঁ তোমাৰ যি সফলতা, এই সফলতাৰ কাৰণে তুমি বহু বস্তু ত্যাগ কৰিব লগা হৈছে। এই ত্যাগ অবিহনে কেতিয়াও আমি এটা সফলতাৰ পৰ্যায়লৈ আগবাঢ়ি যাব নোৱাৰোঁ। তুমি এই সম্পৰ্কত তুমি আমাৰ ভৱিষ্যত প্ৰজন্মৰ যিসকল খেলুৱৈ আছে তেখেতলোকক কি ক'ব বিচাৰিবা? মই ক'ব বিচাৰিম যাতে ভালকৈ প্ৰেক্টিচ কৰে, কমফৰ্ট যোনটো আছে ইয়াৰ পৰা যাতে ওলাই আহে, অলপ কষ্ট কৰে, নিজকে যাতে তৈয়াৰ কৰে ভালকৈ খেলিবলৈ। মোৰ নিচিনা ঢেৰ প্লেয়াৰ আছে, ভালকৈ যদি প্ৰেক্টিচ কৰে, ভালকৈ খেলে আৰু আগবাঢ়ি যাব। শিখৰ, আমি দেখা পাইছোঁ যে আমাৰ শিৱসাগৰৰ বহু প্ৰতিভা থাকিও কিন্তু উপযুক্ত আন্তঃগাঁথনিৰ অভাৱত বহু দূৰত থাকি তেওঁলোকে শিক্ষা গ্ৰহণ কৰিব লগা হৈছে, অথবা বহুতেই নিজৰ সপোন হৈয়ে থাকিব লগা হৈছে। গতিকে তুমি কেনেধৰণৰ এটা আন্তঃগাঁথনি শিৱসাগৰৰ ক্ষেত্ৰত বিচাৰা, জনোৱাচোন। ইয়াতে যাতে ভাল স্পৰ্টছ একাডেমি খোলে, যাতে মোৰ বুলি নহয়, আমাৰ ইভেণ্টটো নহয়, চব ইভেণ্টে যাতে ইয়াত ভাল ট্ৰেইনিং কৰিব পাৰে। মোৰ নিচিনা বহুতখিনি ষ্টুডেণ্টছ আছে শিৱসাগৰত, যোনে যাতে আগলৈ ওলাই যায়, এইটোৱে কামনা কৰোঁ। আচলতে ভাইটি শিখৰ বুলি যিটো নাম দিছে, আমি যদি চাওঁ শিখৰ সঁচাকৈ শিখৰ মানে শিখৰ হয়, যথেষ্ট ওখ হয়। আপোনালোকক মই স্ক্ৰীণত দেখুৱাম, তেখেত 6 ফুট 4 ইঞ্চি উচ্চতাৰ হয়নে? গতিকে এই 6 ফুট 4 ইঞ্চি উচ্চতাই তোমাক খেলখন আগুৱাই নিয়াৰ ক্ষেত্ৰত সহায় হৈছে বুলি ভাবা নেকি? হয়, এডভান্টেজ দিয়ে। যিমান হাইট থাকে আমাৰ গেমটোত, আপোনাৰ টাইকোৱাণ্ডো যোনটো গেমটোত হাইটটো থাকিলে ভাল, এডভান্স থাকে দূৰৰ পৰা মাৰিবলৈ, ডিষ্টেঞ্চ লৈ মানে। হয়। শেষত
আমি ক'ব বিচাৰিছোঁ যে শিখৰ যথেষ্ট ব্যস্ত হৈ আছে, অনুশীলনত ব্যস্ত হৈ আছে। যোৱাকালি কোকৰাঝাৰৰ পৰা আহি আজি উপস্থিত হৈছেহি। ইমান ব্যস্ততাৰ মাজতো আমাক সময় অকণমান দিলে। ভাইটি শিখৰে তেখেতৰ ক্ৰীড়াশৈলীও আমাক প্ৰদৰ্শন কৰিলে। আমি আশা ৰাখিছোঁ তেখেতৰ ভৱিষ্যত জীৱন উজ্জ্বল হওক আৰু সমগ্ৰ ৰাজ্যখনৰ লগতে দেশখনক ক্ৰীড়া ক্ষেত্ৰত এক নতুন দিগন্ত হৈ পৰক আৰু তেখেতৰ জৰিয়তে আমাৰ এই অঞ্চলটোলৈ ন গৌৰৱ কঢ়িয়াই আনক। আমি যদিহে আপোনালোকে এই ভিডিঅ'টি চাই ভাল পালে, শিখৰৰ অনুভৱখিনি আপোনালোকে যদি ভাল পাইছে, তেতিয়াহ'লে নিশ্চয় আপোনালোকে লাইক কৰিব আৰু শিখৰক কমেণ্ট কৰি আৰু যিমান পাৰে আপোনালোকৰ বন্ধুবৰ্গক শ্বেয়াৰ কৰি তেখেতক উৎসাহিত কৰিব বুলি আমি আশা ৰাখিলোঁ। ধন্যবাদ।